গুড ইভিনিং গাইজ, কি খবৰ সকলোৱে ভালে কুশলে আছে কিজানি? আমিও ভালে আছোঁ। আৰু আজি আমি যাব ওলাইছোঁ ফুৰিবলৈ। আৰু ফুৰিবলৈতো সদায় যাওঁ, কিন্তু দেখুওৱা নহয়। আৰু কিনো দেখুৱাম, সদায় একে ঠাইকে একে জেগাকে অলপ বেলেগ বেলেগ দেখুৱাই থাকিব পাৰিলেহে ভাল লাগে। আৰু আমি গৈছোঁ এতিয়া ঘৰৰ পৰা ওলাই। আমাৰ এইখিনি জেগাক কয় মিঠা আমৰ তল। মিঠা আম পাৰ হ'লোঁ, আমি গৈ আছোঁ আমাৰ থকা জেগাখিনিৰ পৰা। ঘৰৰ পৰা ওলাই ৰাস্তাটো পাৰ হোৱাই নাই, কমহে। আমাৰ মিঠা আমৰ পৰা এতিয়া গড়চুক পালোঁ। গড়চুকত এই দুখন হৈছে আমাৰ দোকান। এই দুখন দোকান হোৱাই নাই, বনাইহে আছে। দুৰ্গা পূজাৰ আগে আগে হ'ব চাগে। আপোনালোকক দেখাম, হ'লেও একেলগে অপেনিং যিদিনা কৰে সিদিনা দেখুৱাই থাকিম। চাই যাব, আমাৰ ভিডিঅ'বিলাকত দেখা পাই থাকিব কি কি কৰোঁ, কি কি নকৰোঁ। আৰু বাহিৰৰ পৰাই আমি চালোঁ, তলৰ পৰা এই দুখন দোকান আপোনালোককো দেখাই দিলোঁ। আৰু এতিয়া আমি গ'লোঁ আস্তেকৈ। গৈ কেনে এতিয়া যাম আমি দীপৰ বিল চাইডে। আপোনালোকে যদি দীপৰ বিল দেখা নাই, এই ভিডিঅ'টোৰ যোগেদি চাব পাৰিবা। আৰু যদি দেখিছা তেতিয়া গমেই পাই, গুৱাহাটীৰ আমাৰ অসমৰ গুৱাহাটী মহানগৰীৰ ভিতৰত থকা ডাঙৰ এখন দীপৰ বিল। দীঘলী পুখুৰীটো আছেই সেইপিনে, কিন্তু দীঘলী পুখুৰীটো ইমান ডাঙৰ নহয়, সৰু হয়। আৰু আমাৰ ইয়াতে গড়চুক চাইডত যিটো দীপৰ বিল বুলি কয়, সেইখন দীপৰ বিল বহুত ডাঙৰ একদম। আৰু এইখিনি জেগা আছে দীপৰ বিলৰে আশে পাশে থকা। আৰু এইখন হৈছে গেট, ৰেলৰ গেট। আমি দীপৰ বিল পায়ে গ'লোঁ, মোটামুটি পালোঁ। আৰু এইখিনিয়ে হৈছে ৰেল গেট পাৰ হৈয়ে দীপৰ বিল। এইটো আপোনালোকক দেখাই দিছোঁ দীপৰ বিলটো গাড়ীৰ ওপৰৰ পৰা। আৰু গাড়ীৰ ওপৰৰ পৰা নহয়, আমি গাড়ীৰ পৰা নামিম, নামি কেনে ভালদৰে দেখুৱাই দিম। আৰু মাছমৰীয়াবিলাকে মাছ মাৰি কেনে ৰাস্তাতে বিকি আছে। আমিও এনে গাড়ীৰ পৰা চালোঁ, কিন্তু বহুত দাম। তাৰে মাছবিলাক কিনি খাব নোৱাৰা। যদি 100 টকা ল'ব লাগে, 400 টকা লয় ইয়াতে বেপাৰীবিলাকে মাছৰ। আৰু ইহঁতে আমাৰ মায়ে আহিছে, মাক লৈ গৈছিলোঁ দীপৰ বিল দেখুৱাবলৈ। আৰু এইটোৱে হৈছে দীপৰ বিল। সেইকেইদিন বৰষুণ দি থাকোঁতে পানী একদম ৰাস্তালৈকে আহিছিল, অভাৰ হৈছিল। আৰু এই দুদিন বহুত ৰ'দ, গৰম দিয়াৰ কাৰণে, বৰষুণ নপৰাৰ কাৰণে পানীটো শুকাই গ'ল, পানীটো কমি গ'ল, ৰাস্তাৰ পৰা বহুত তলত গ'ল। আৰু ইমান ডাঙৰ দেখিছানে দীপৰ বিলটো? ইয়াতে যেতিয়া জানুৱাৰী ডিচেম্বৰ মাহ পৰে, তেতিয়াতো মানুহে খানা খাবলৈ আহে এই জেগাত। আৰু পানী শুকাই যায়, তেতিয়া মাজত যাই খানা খায়। আৰু এতিয়া খৰালি পৰাই নাই, বাৰিষাতে পৰি আছে, বৰষুণ মাজে মাজে হৈ আছে কাৰণে পানীটো অভাৰ। আৰু ইয়াতে বহুত মাছ পায়, মেটেকাবোৰ ওচৰত আহিছে। আৰু মাছমৰীয়াই মাছ মাৰে ইয়াতে। বহুত অঘটনো ঘটে ইয়াতে মাছ মাৰিব গ'লে। আৰু ইয়াতে বহুত ভাল ভাল মাছো পায়। আৰু মেটেকাবিলাক দেখিছানে? ইমান ওচৰত লৈ আনি দেখাইছোঁ। মাজত আছিল মেটেকাবোৰ, চব ভাহি ভাহি এইটো চাইডে আহি গৈছে। চাৰিওপিনে ইমান ডাঙৰ বিল এইখন। যদি দেখা নাই কোনোবাই চাই ল'বা ভিডিঅ'তে। আৰু যদি আহিব মন আছে, আহিব পাৰা দীপৰ বিল। গড়চুক হৈ যাব লাগে বা জালুকবাৰী হৈ আহিলেও পায়, দীপৰ বিল মাজতে আছে। আৰু নামি পিনে আমি দেখাই দিলোঁ দীপৰ বিলটো। আৰু চাই থাকিব, শেষত জনাম।